এই যে যে আপি এই যে 7 তাৰিখে হৈছিল 5 দিন মান নহয় এতিয়াও পোৱা নাই কিন্তু লগে লগে তো আৰক্ষী জনাইছে এতিয়াও আৰক্ষীৰ বিষয়ে কিছু খবৰ পাইছে না নাই অৱগত কৰা নাই আৰক্ষী কি দুৰ্বলতা হৈ আছে নেকি আপোনাৰ আমি যদি একো ফল পোৱা নাই বা একো জনাও নাই হয় আপিজনী কি ইয়াৰ আগতে এনেকুৱা হৈছিল নেকি নাই আমি তো গাৰ্জিয়ান হিচাপে তো আগতো দেখা নাই কোনো একো কিছু পোৱা নাই এতিয়া মানে চৰকাৰক কি জনাব আপুনি আমি মুখ্যমন্ত্ৰী ছাৰক যদি অনুৰোধ জনাইছোঁ যে প্ৰশাসনে হওক বা যিকোনো প্ৰকাৰে হওক আমাৰ ছোৱালীজনী তাৰমানে যোৱা 7 তাৰিখে মই থৈ আহিছোঁ মানে স্কুল হয় থৈ আহিলোঁ টিউশ্যন চেণ্টাৰটো ক'ত আছিল এইটো শংকৰদেৱ শিশু নিকেতন স্কুলতে আছিল হয় টিউশ্যনৰ ছাৰটোৰ নাম কি আছিল তাৰপিছত কি হ'ল তাৰপিছত মই থৈ আহিলোঁ মই জানো টিউশ্যন নহ'ব তাৰ 1 ঘণ্টা পিছত মই আকৌ গৈ অলপ চাওঁ তাত মানে স্কুলৰ গেটটো তালা মাৰা আৰু ছোৱালীজনীও নাই তাৰপিছত মই ঘৰত ফোন কৰিলোঁ মোৰ মিছেছক মায়েও কৈছে দেই নাই অৱস্থা নাই তাৰপিছত এতিয়া ক'ত গ'ল আৰু তাৰপিছত খোজাখুজি আৰম্ভ কৰিলোঁ যে ক'ত যাব পাৰে বান্ধৱীৰ ঘৰত কোনো জেগাতো পোৱা নগ'ল কিন্তু টিউশ্যন চেণ্টাৰৰ ছাৰৰ লগত কথা হোৱা নাই নেকি টিউশ্যন চেণ্টাৰ ছাৰক ফোন কৰিছে মোৰ মিছেছে মানে ফোনটো ৰিচিভ কৰা নাই কোনে ৰিচিভ কৰা নাই ছাৰে